সৰ্বভাৰতীয় নীট পৰীক্ষাত নাম উজলিল খাৰুপেটীয়াৰ চাহিল আক্তাৰৰ। সদ্যঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত 593 নম্বৰ লাভ কৰি সমগ্ৰ খাৰুপেটীয়া অঞ্চলৰ লগতে আজমল ছুপাৰ 40লৈ গৌৰৱ কঢ়িয়াই আনিলে চাহিল আক্তাৰে। চাহিলৰ সফলতাত গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে গাঁওবাসী ৰাইজ। দৰঙৰ ঘনচিমিলি গাঁৱৰ জাকিৰ হুছেইন আৰু শামছুন নেহাৰৰ পুত্ৰ হৈছে চাহিল আক্তাৰ। সৰুৰে পৰা চাহিলৰ আছিল পঢ়াৰ প্ৰতি অতি ধাউতি। যোৱাকালি তোমাৰ নীট পৰীক্ষাৰ ৰিজাল্ট দিছে, কেনেকুৱা ফিল হৈ আছে বৰ্তমান তোমাৰ? এতিয়া ভালে লাগি আছে, মানে কষ্ট কৰিলোঁ, এটা ৰিজাল্ট পালোঁ আৰু। কিমান মাৰ্ক পাইছা তুমি? মই 593 পাইছোঁ। মোৰ সফলতাৰ ক্ৰেডিটটো মই চবৰ ফাৰ্ষ্টত ছাৰক দিব খোজোঁ। আমাৰ টিচাৰ্ছ আছে, কাদিৰ ছাৰ আছে, বাকী আমাৰ ষ্টাফৰ ছাৰবিলাক, সিহঁতে আমাক বহুত হেল্প কৰিছে। সিহঁতে নহ'লেতো একোৱে নহয়। তাৰপিছত মোৰ আম্মা আব্বাই বহুত কিবা কিবি চাইছে, মোৰ পঢ়াত কিবা ডিষ্টাৰ্ব হ'লে সিহঁতে মেনেজ কৰি দিছে আৰু। ছেকেণ্ডলি তাত সিহঁতক যায়। পিছত বহুত ফ্ৰেণ্ডছো আছে যিবিলাক মোক হেল্প কৰিছে মোৰ এইটো ড্ৰিমটো এচিভ কৰিবৰ কাৰণে। মই আজমল ছুপাৰ 40ত অফলাইন কোচিং লৈছিলোঁ, 1 year ড্ৰপাৰ্ছ বেচ যিটো সেইটোত মই আছিলোঁ। তাৰ আগত মই ছুপাৰ 40তে ইণ্টিগ্ৰেটেড কোৰ্চ 2 yearsতো সেইটোতো আছিলোঁ। মই সৰুৰ পৰাই ভাবিছিলোঁ ইঞ্জিনিয়াৰিঙৰ লাইনত যাম, কিন্তু পিছত যাই কেনে চালোঁ যে মোৰ ইণ্টাৰেষ্টটো বায়'লজিৰ ফালে বেছি ডেভেলপ হৈ আছে। পিছত মই চালোঁ যে মই মেডিকেলটো ক্ৰেক কৰিব পাৰিম বুলি এটা কনফিডেঞ্চ আহি আছিল। পিছত মই নীটৰ ফালে গৈছোঁ, মেডিকেলৰ ফালে গৈছোঁ। বহু ল'ৰা ছোৱালীয়ে প্ৰিপাৰেশ্যন চলাই আছে নীট পৰীক্ষা দিব, তেওঁলোকক তুমি কি ক'বা? এই মুহূৰ্তত কি মেছেজ দিব বিচাৰা? কেনেকৈ পঢ়িলে তেওঁলোকে সফলতা পাব? মই এইটোৱে ক'ব খোজোঁ যে তোমালোকে পঢ়ি থাকা, মাৰ্ক কম আহিলেও চিন্তা নাই, লাষ্টত এইটো ভালেই হ'ব। আস্তে আস্তে প্ৰগ্ৰেছটো হয়। তোমালোকে একবাৰে হেৰি নকৰিবা, লাহে লাহে পঢ়ি থাকা। টিচাৰ্ছে যি কয় সেইটো সদায় মানি থাকিবা। টিচাৰ্ছে মানে সদায় টিচাৰ্ছে বেষ্টে ক'ব তোমাৰ কাৰণে। তুমি এইটো টিচাৰ্ছৰ পৰা সদায় কনচাল্ট কৰি থাকিবা, সদায় ছাৰৰ লগত মাতি থাকিবা, মেমৰ লগত সুধি থাকিবা, ডাউট ক্লিয়াৰ কৰি থাকিবা। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে বৰ্তমান আপোনাৰ সন্তানৰ সফলতাত? মোৰ সন্তান ৰিজাল্ট ভাল কৰাত ইমান ভাল অনুভৱ কৰিছোঁ, মই সেইটো নিজে প্ৰকাশ কৰিব পৰা নাই। ইমান আনন্দিত হৈছোঁ। আপুনি ভাবিছিলেনে আপোনাৰ সন্তানে নীটত সফলতা লাভ কৰিব বুলি? চেষ্টা কৰিছোঁ, পাব লাগে বুলি আশা কৰিছোঁ, আৰু ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ।